নমস্কাৰ অসমীয়া উইকিমিডিয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া উইকিপিডিয়াৰ বিষয়ে এটি পৰিচয়মূলক আলোচনা আপোনালোকৰ ওচৰত আগবঢ়াব বিচাৰিছোঁ। তাৰ বাবে আপুনি প্ৰথমে গুগললৈ গৈ লৈ পেলাই অসমীয়া উইকিপিডিয়া বুলি লিখি আপুনি চাৰ্চ কৰি চাব পাৰে মানে চাবই লাগিব, কাৰণ আপুনি উইকিপিডিয়ালৈ প্ৰৱেশ কৰিব বিচাৰিছে। গতিকে আপুনি উইকিপিডিয়া, আছামিজ উইকিপিডিয়া, এইটো সাধাৰণতে আমি যিকোনো ধৰণৰ বিষয়ে যেতিয়া আমি অনুসন্ধান কৰিব বিচাৰোঁ তেনেহ'লে আমি গুগলত গৈ চাওঁ। আমি এনেকৈ আছামিজ উইকিপিডিয়া বুলি গুগলত লিখিলেও আমি এনেকৈ পাম, বা ইয়াৰ কাৰণে যিটো ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ পেলাই আমি অসমীয়া উইকিপিডিয়াত প্ৰৱেশ কৰিব পাৰোঁ। তাৰ বাবে আপোনাৰ প্ৰথমে অসমীয়া উইকিপিডিয়াৰ এনেকৈ বেটুপাতখন দেখা পাব। আপুনি যদিহে মোবাইলৰ পৰা চাইছে তেনেহ'লে দেখিব এনেকৈ আছে, আৰু তাৰ বাবে আপুনি মোবাইল ভিউৰ পৰিৱৰ্তে আপুনি ডেস্কটপ ভিউ কৰি লোৱাটো জৰুৰী, কাৰণ মোবাইল ভিউত সাধাৰণতে সকলোবোৰ বিষয়ে একেলগতে দেখা পোৱা নাযায়। গতিকে আপুনি মোবাইলৰ পৰা কৰিলে ডেস্কটপ ভিউ কৰি ল'ব, আৰু যদি ডেস্কটপৰ পৰা কৰিছে তেনেহ'লেতো কোনো ধৰণৰ অসুবিধাই নাই। আমি জানো যে অসমীয়া উইকিপিডিয়া হৈছে এখন মুক্ত বিশ্বকোষ। গতিকে আপুনি ইয়াত গৈ লৈ পেলাই যিকোনো বিষয় অনুসন্ধান কৰিব পাৰে, পঢ়িব পাৰে, বা আপুনি যদি কিবা দেখিছে তেনেহ'লে ভুল দেখিছে, বা কিবা তথ্য আপোনাৰ হাতত যদি আছে, বা আপুনি পঢ়ি থকা প্ৰবন্ধত যদি সেই তথ্যসমূহ নাই, তেনেহ'লে আপুনি সম্পাদনাৰ যোগেৰে সেই তথ্যসমূহ সংযোগ কৰিব পাৰে বা ভুলখিনি শুধৰাব পাৰে। অসমীয়া উইকিপিডিয়া আপোনাৰ 2002 চনত জুন মাহত জন্ম হৈছিলে। আমি উইকিপিডিয়াৰ বেটুপাতখন আমি এনেকৈ দেখা পাম। এই উইকিপিডিয়াৰ বেটুপাতখনত বিভিন্ন ধৰণৰ বিষয়সমূহ আছে, নিৰ্বাচিত প্ৰবন্ধ আছে, পৰিস্থিতি সম্পৰ্কে আছে, সহায়ৰ বিষয়েও ইয়াত দেখিবলৈ পাব। ইয়াতে সাধাৰণতে একাউণ্ট কেনেকৈ খুলিব পাৰি এই বিষয়েও ইয়াত বিভিন্ন ধৰণৰ সহায়সমূহ ইয়াত আছে। আমি একাউণ্ট এটা কেনেকৈ খুলিব পাৰি সেই বিষয়ে আমাৰ দ্বিতীয়টো ভিডিঅ'ত আলোচনা কৰিম। আপুনি প্ৰথমে বেটুপাতখন দেখা পাব। ইয়াত কেইটামান অপশ্যন আছে। আপুনি বেটুপাতত ইতিমধ্যে প্ৰৱেশ কৰিছে। তাৰপিছতে আহিব ৰাইজৰ চৰা। ৰাইজৰ চৰা হৈছে এটা এনেকুৱা ভাগ য'ত উইকিপিডিয়াৰ যিকোনো ধৰণৰ পৰিৱৰ্তন সম্পৰ্কে আলোচনা বা যিকোনো ধৰণৰ আলোচনাসমূহ কৰা হয়। ইয়াতে বিভিন্ন ধৰণৰ ভাগ আৰু শিতান আছে। এই শিতানসমূহত গৈ লৈ পেলাই আপুনি ক্লিক কৰি সেইসমূহৰ বিষয়ে পঢ়িব পাৰে। তাতনো কি আলোচনা হৈছে সেই বিষয়ে আপুনি পঢ়িব পাৰে। এটা কথা মন কৰিব, আপুনি কৰা এটা ক্লিকত ইয়াৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়, বা পৰিৱৰ্তন হ'লেও তাক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই নিব পাৰি। গতিকে আপুনি এইসমূহ মুক্তভাৱে চোৱা চিতা কৰাত কোনো ধৰণৰ অসুবিধা নাই। গতিকে আপুনি অনুসন্ধান কৰিব পাৰে যিকোনো বিষয়ৰ ওপৰত। তাৰপিছত আহিলে উইকিপত্ৰিকাখন। উইকিপত্ৰিকা হৈছে অসমীয়া উইকিপিডিয়াৰ মাহটোৰ বিভিন্ন ধৰণৰ কাম কাজসমূহৰ যি খতিয়ান, সেই খতিয়ানসমূহৰ চমু এটা পৰিচয় ইয়াতে আগবঢ়োৱা হয়। আমি মে' মাহৰ উইকিপত্ৰিকাখন যদি চাওঁ তেনেহ'লে আমি মে' মাহৰ উইকিপত্ৰিকাখন দেখিম। এইখন হৈছে আমাৰ মে' মাহৰ উইকিপত্ৰিকা। ইয়াতে আপোনাৰ আছে উৎসৰ্গাৱলী, উইকিপিডিয়ানৰ মনৰ কথা বুলি আছে, নিৰ্বাচিত ফটো আছে, উল্লেখনীয় উইকিমিডিয়ান আছে, পদকসমূহ আছে, মাহটোত কোনে কেনেকৈ কি পদক পালে, মাহটোৰ ভাল প্ৰবন্ধটো আছে, তাৰপিছত মাহটোত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ প্ৰবন্ধসমূহ আছে, তাৰপিছতে কোন সদস্যই কিমান সম্পাদনা কৰিলে সেই বিষয়ে আছে। আমি এটা কথা সকলোৱে জানো চাগৈ যে উইকিপিডিয়াৰ লগতে উইকিপিডিয়াৰ ভগ্নী প্ৰকল্প উইকি উৎসৰো বহুতখিনি কাম আগবাঢ়িছে। ইয়াতে আপুনি উল্লেখনীয় কামত এই উইকি উৎসত কি বিশেষ ধৰণৰ কাম কাজসমূহ হৈ আছে তাৰ বিষয়েও ইয়াত দেখিবলৈ পাব। উল্লেখনীয় কামত যিকোনো ধৰণৰ উল্লেখযোগ্য কামসমূহৰ বিষয়ে উইকিপিডিয়াত হৈ থকা বিভিন্ন কামসমূহৰ বিষয়ে ইয়াত উল্লেখ কৰা হয়। তাৰপিছতে দেখিব পৰিসংখ্যা আৰু অন্যান্য। ইয়াতে আপুনি বিভিন্ন ধৰণৰ উইকিপিডিয়া সম্পৰ্কীয় পৰিসংখ্যাসমূহ দেখিবলৈ পাব। অন্যান্য সংযোগত আমাৰ উইকিপিডিয়াৰ সৈতে জড়িত যিকোনো ধৰণৰ চেনেলসমূহৰ বিষয়ে ইয়াতে পাব। ফেচবুকৰ উইকিমিডিয়া সমাজ ফেচবুক পৃষ্ঠাখন, টুইটাৰত গৈ সংযোগ কৰিব পাৰে, আমাৰ ইনষ্টাগ্ৰাম পেজটোত যাব পাৰে, ইউটিউব চেনেলত যাব পাৰে, টেলিগ্ৰাম চেনেললৈ যাব পাৰে। ইয়াতে সেইসমূহৰ আপোনাৰ লিংকসমূহ দিয়া হৈছে। গতিকে আপুনি তাত গৈ পেলাই যাব পাৰে। তাৰপিছতে আমি দেখা পাম শেহতীয়া সালসলনি। শেহতীয়া সালসলনি হৈছে উইকিপিডিয়াত শেহতীয়াভাৱে যিসমূহ পৰিৱৰ্তন হৈ আছে, অসমীয়া উইকিপিডিয়াত শেহতীয়াভাৱে সদস্যসকলে যিসমূহ পৰিৱৰ্তন কৰি আছে সেইসমূহৰ বিষয়ে ইয়াতে আহে। আপুনি ধৰি ল'লোঁ কিবা এটা প্ৰবন্ধ লিখি জমা কৰিছে, তেনেহ'লে সেই প্ৰবন্ধটো যে প্ৰকাশ হ'ল নহ'ল সেই বিষয়ে আপুনি উইকিপিডিয়াৰ এই শেহতীয়া সালসলনিলৈ গৈ চাব পাৰে। ইয়াতে দেখিছে 24 মে' 2020। ইয়াত শেহতীয়াভাৱে যিসমূহ পৰিৱৰ্তন হৈ থাকিল সেইসমূহ সময় অনুসৰি ইয়াতে এনেকৈ দেখুওৱা হয়, এনেকৈ এইখিনি প্ৰকাশ হৈ থাকে। গতিকে আপুনি ইয়াত শেহতীয়া সালসলনিসমূহ কোন সদস্যই কি শেহতীয়া সালসলনি কৰিছে সেইসমূহৰ বিষয়ে ইয়াত গৈ চাব পাৰে। তাৰপিছতে আহিলে যিকোনো পৃষ্ঠাত ক্লিক কৰিলে আপুনি যিকোনো এটা পৃষ্ঠাত গৈ লৈ পেলাই পৃষ্ঠা খোল খায়। গতিকে আপুনি ইয়াতে এনেকৈ চাব পাৰে। এইবোৰ অলৰেডি উইকিপিডিয়াত প্ৰস্তুত কৰি থোৱা
হৈছে। তাৰপিছতে সহায়ৰ বাবে ইয়াত যাব পাৰে। আপুনি যদি কিবা সহায় বিচাৰিছে তেনেহ'লে ইয়াতে বিভিন্ন ধৰণৰ সহায়ৰ বিষয়ে উল্লেখ আছে, গতিকে এইবোৰ চাই লৈ পেলাই আপুনি পঢ়িব পাৰে। তাৰপিছতে সা সঁজুলি সংযুক্ত পৃষ্ঠাসমূহ প্ৰাসংগিক সাল সলনিসমূহ ফাইল আপলোড কৰিবলৈ কেনেকৈ পাৰিব, বিশেষ পৃষ্ঠাসমূহ স্থায়ী সংযোগ পৃষ্ঠাটোৰ বিষয়ে তথ্য, আপুনি কিবা এটা যদি পৃষ্ঠাত প্ৰস্তুত কৰি পঢ়িছে তেনেহ'লে সেই পৃষ্ঠাটোৰ তথ্যসমূহৰ বিষয়ে ইয়াত পৃষ্ঠাটোৰ বিষয়ে তথ্যত গৈ চাব পাৰে। কোনোবা এটা তাত আপুনি দেখিবলৈ পাব যে পৃষ্ঠাটো কোনে প্ৰকাশ কৰিছিলে, কিমান তাৰিখে প্ৰকাশ কৰিছিলে, কোনে কোনে পৃষ্ঠাটো চাইছে, তাৰপিছতে পৃষ্ঠাটোত আপোনাৰ শেহতীয়া কোনে সম্পাদনা কৰিছে ইত্যাদি বিষয়ে আপুনি ইয়াতে পাব। গতিকে আমি উইকিপিডিয়াৰ বিষয়ে চমুকৈ ইয়াতে এইখিনিয়ে ক'লোঁ, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি আপোনালোকক উইকিপিডিয়াত কেনেকৈ আপুনি এটা একাউণ্ট সৃষ্টি কৰিব সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিম দ্বিতীয় ভিডিঅ'টোত। গতিকে আপুনি উইকিপিডিয়াৰ সৈতে সংযুক্ত হৈ থাকিব, আৰু আপুনি এইসমূহ ভিডিঅ' ন'টিফিকেশ্যন পাই থাকিবৰ কাৰণে আমাৰ উইকিপিডিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।